ছিংগাপুৰত জুবিন গাৰ্গক বিহ মিহলাই হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি ইতিমধ্যে আহিছে পোহৰলৈ আৰু শেখৰ জ্যোতি গোস্বামীৰ এই স্বীকাৰোক্তি এতিয়া পুনৰ আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এছআইটিৰ জেৰাত এই বিস্ফোৰক মন্তব্য শেখৰ জ্যোতি গোস্বামীৰ। ইয়াৰ পূৰ্বেও শেখৰ জ্যোতিয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছিল ছিংগাপুৰৰ পৰা আহি সংবাদ মাধ্যমৰ সন্মুখত, আৰু এইবাৰ আন এক বিস্ফোৰক মন্তব্য শেখৰ জ্যোতিৰ। আসলতে এছআইটিৰ ৰিমাণ্ড নোটত এই তথ্য লাভ কৰিব পৰা গৈছে, অৰ্থাৎ জেৰাত এই তথ্য জনাইছিল নিশ্চয় শেখৰ জ্যোতি, আৰু এছআইটিয়ে যে ৰিমাণ্ড নোট দাখিল কৰিছিল সেই ৰিমাণ্ড নোটত এই বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা হৈছে শেখৰৰ ভাষ্যৰ ভিত্তিত। 4 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হৈছিল শেখৰ জ্যোতি গোস্বামী। কালি নিশা শেখৰ জ্যোতিক গ্ৰেপ্তাৰ কৰা হৈছিল। জুবিনক সুৰাৰ সৈতে বিহ মিহলাই দিয়াৰ সন্দেহ এছআইটিৰ। এছআইটিয়ে এই সন্দেহৰ কথা উল্লেখ কৰিয়ে শেখৰ জ্যোতিক গ্ৰেপ্তাৰ কৰিছে। শেখৰ জ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছে এই শিহৰণকাৰী অভিযোগ, আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সিদ্ধাৰ্থই জুবিনৰ সুৰাৰ সৈতে বিহ মিহলাই দিয়াৰ অভিযোগ শেখৰ জ্যোতি গোস্বামীৰ। জুবিন গাৰ্গক পৰিকল্পিত ষড়যন্ত্ৰৰে হত্যাৰ সন্দেহ কৰিছে এছআইটিয়ে। সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ